2 মিনিটত দীঘল চুলি এইকেইদিন শ্বুটিঙৰ মোৰ জ্বালাটো হৈছে জ্বালা মানে কি জানে নহয় আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে এই কুচা ৰাজনীতি ছবিখনৰ কাৰণে চুলিখিনি কাটি পেলাইছিলোঁ বৰ চাল দি আপোনালোককো দেখুৱাইছিলোঁ এনেই বেয়া নালাগে নিশ্চয় নহয়নে কিন্তু প্ৰতিটো চৰিত্ৰৰ লগত এইখিনি চুলি খাপ নাখায় বিশেষকৈ স্বাভিমানৰ আৰাধ্যাৰ লগত খাপ নাখায় সেয়ে স্বাভিমানত মোৰ লগত আৰু দুগৰাকী সহশিল্পী আছে সেই দুগৰাকী হৈছে এই চুলি দুকুচাই এইফালে এক্সটেনশ্যন এইফালে সেই আমাৰ যে আইতাহঁতে মাৰে আগতে খোপাৰ লগত তাৰ চেম এতিয়া এই দুকুচাই বনাব আপোনালোকৰ মৰমৰ আৰাধ্যাৰ ধুনীয়া বেলিডাল গাঠো আপোনালোকক দেখাম একটু গৰম তাৰ ওপৰত এই জ্বালা বহুত আছে বাকী আৰু বহুত আছে কৈছিলোঁ নে অভিনয় কৰাটো ইমান সহজ নহয় চাই মই বহুত ভাল আছে দীঘল চুলি মই 2 মিনিটত দীঘল চুলি